নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া মই আজি বনাবলৈ লৈ আছোঁ কলডিলৰ পাতৰ চাটনি। তো কলডিলৰ পাতখিনি মই ধুনীয়াকৈ এনেকৈ গুচাই লৈছোঁ কলডিলটোৰ পৰা, আৰু ইয়াত মই অকণমান সৰু সৰুকৈ কলডিলৰ পাতখিনি কাটি ল'ম। আৰু মই ইয়াত ব্যৱহাৰ কৰিম, মই এনেকৈ কাটি লৈছোঁ, আৰু মই ইয়াত ব্যৱহাৰ কৰিম কেঁচা জলকীয়া, ধনিয়া আৰু বিলাহী আৰু নহৰু। বিলাহীখিনি মই পুৰি ল'ম আৰু নহৰুখিনিও লগতে পুৰি ল'ম। মই এনেকৈ নহৰু আৰু বিলাহীখিনি ইয়াত পুৰি ল'ম। পুৰি লোৱাৰ পিছত মই ইয়াৰ নহৰু আৰু বিলাহীৰ বাকলিখিনি গুচাই ল'ম। এনেকৈ গুচাই লৈছোঁ। এইখিনি গুচাই লোৱাৰ পিছত মই এতিয়া কেৰাহী এটাত অকণমান মিঠাতেল দি লৈছোঁ। এনেকৈ মিঠাতেল দি পেলাই মই অকণমান পিঁয়াজ দিছোঁ। ইয়াত পিঁয়াজখিনি মই 5-6 ছেকেণ্ডমান ভাজি ল'ম। তাৰপিছত মই ইয়াত দি দিছোঁ কলডিলখিনি। মই কাটি লৈছিলোঁ যে কলডিলৰ পাতটো, ইয়াত এনেকৈ মই দি ল'ম। দি লৈ পেলাই 2-3 মিনিট সময় মই এনেকৈ লৰাই থাকিম। এইখিনি 2-3 মিনিট সময় মই এনেকৈ লৰাই থাকিম। ইয়াত এতিয়া 2-3 মিনিটমান পিছত মই ইয়াত দিছোঁ অকণমান জিৰাৰ গুড়ি দি পেলাই, জিৰাৰ গুড়ি অকণমান দি পেলাই মই এবাৰ লৰাই এইখিনি ধুনীয়াকৈ নমাই দিম। এইখিনি হৈ গ'ল। 2-3 মিনিট পিছত মই এনেকৈ নমাই দিছোঁ, আৰু এইখিনি মই 5 মিনিটৰ পৰা ঠাণ্ডা হ'বলৈ দিছিলোঁ, আৰু মই মিক্সিৰ জাৰটোত এতিয়া ঠাণ্ডা হোৱাৰ পিছত এইখিনি দি দিছোঁ এনেকৈ। আৰু ইয়াত মই দিম এতিয়া কেঁচা জলকীয়া আৰু বাকলি গুচাই লৈছোঁ মই। বাকলি গুচাই লোৱা মই এইখিনি দি দিছোঁ নহৰুখিনি, আৰু মই ইয়াত দিছোঁ বিলাহী এনেকৈ, আৰু ধনিয়াখিনি, আৰু আপোনালোকে সোৱাদ অনুসৰি নিমখ দিব। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই পেলাই ভাল পায় তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবখিনি কৰি দিব। তো ইয়াত মই সোৱাদ অনুসৰি নিমখ দিছোঁ, আৰু মই এইখিনি গুড়ি কৰি ল'লোঁ। গুড়ি কৰি লোৱাৰ পিছত মই বাতি এটাত ধুনীয়াকৈ উলিয়াই ল'ম আৰু মোৰ চাটনিটো আজি ৰেডি। ইয়াত মই বাতিত উলিয়াই লোৱাৰ পিছত অকণমান কেঁচা মিঠাতেল দিম, আৰু মই চাটনিটো ৰেডি। আৰু ঠিক আছে, আজিলৈ আহিছোঁ, বাই বাই। তো আকৌ লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ।